Hello guys, welcome to Assam Video YouTube channel. আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছো আসাম পুলিচ SI and ADRE 2.0 স্পেশাল মক টেষ্ট। আপোনালোকে জানে আপোনালোকৰ আপকামিং এক্সামটো অতি সোনকালে হ'বলৈ গৈ আছে। সো এই এক্সামৰ ৰিলেটেড আমি এইটো মক টেষ্টটো আপোনালোকৰ কাৰণে আনিছো। সো এইটো মক টেষ্টটো আপোনালোকে এটেন্ড কৰি নিজৰ প্ৰিপাৰেচনটো চেক কৰিব পাৰিব যে নিজৰ প্ৰিপাৰেচনটো ৰাইট ডাইৰেকচনত গৈছে নে নাই আৰু কোন সেকশনত আপোনালোকে উইক হৈ আছে সেই সেকশনসমূহ ইয়াতে ভালকে চাব পাৰিব। ইয়াত কোনখিনি টপিক কভাৰ কৰা হ'ব মই এবাৰ আপোনালোকক ব্ৰিফলি দেখাই দিছো। এই মক টেষ্টত মেইনলি এইখিনি টপিক কভাৰ কৰা হ'ব। হিষ্ট্ৰী টপিক, আৰ্ট এণ্ড কালচাৰ, জিঅ'গ্ৰাফি, পলিটি, জেনাৰেল সায়েন্স, ষ্টেটিক জিকে, কাৰেণ্ট এফেয়াৰ্স, স্পৰ্টছৰ ৰিলেটেড সকলোখিনি MCQ ইয়াতে কভাৰ কৰা হ'ব। এই কুৱেশ্যনৰ বা এই মক টেষ্টৰ টোটেল মাৰ্ক হ'ব 20 মাৰ্ক আৰু টোটেল কুৱেশ্যন থাকিব 20টা। সো আমি এনসাৰ কোৱাৰ আগতে আপোনালোকে নিজে নিজে এই MCQ কুৱেশ্যনসমূহ এটেম্প কৰিবলৈ ট্ৰাই কৰক আৰু এণ্ডত কমেন্ট সেকশনত আপোনালোকে কিমান মাৰ্ক পাবলৈ সক্ষম সকলোৱে কমেন্ট সেকশনত কমেন্ট কৰি জনাব পাৰে। সো পলম নকৰাকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Now question number 1. Question number 1 at khuda is which among the following Assamese filmmaker has been invited to join Oscar Academy as member? অর্থাৎ নিম্নলিখিত কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাক অস্কাৰ একাডেমীত সদস্য হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। সো তেওঁ কোন আছিলে? তেওঁ আছিলে অপশন বি ৰিমান। Question number 2. Which among the following festival is known as Ameti or Tantric ফাৰ্টিলিটি ফেষ্টিভেল? নিম্নলিখিত কোনটো উৎসৱক অমেটি বা তান্ত্ৰিক উৰ্বৰতা উৎসৱ বুলি কোৱা হয়? সো অপশনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? অপশনৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশন সি, অম্বুবাচী মেলা। অম্বুবাচী মেলাক কিছুদিন আগতে আপোনালোকে হৈ গৈছে গম পাইছে চাগে, তাকে অমেটি বা তান্ত্ৰিক ফাৰ্টিলিটি ফেষ্টিভেল বুলিও কোৱা হয়। কোৱেশ্যন নম্বৰ 3. দ্য মহাভাৰতা ৱাজ অৰিজিনেলি নউন এজ? অৰ্থাৎ মহাভাৰতক মূলতঃ কি নামেৰে জনা গৈছিলে? সো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন এ, জয় সংহিতা। মহাভাৰতৰ আন এটা নাম হৈছে দ্য গ্ৰেট টেল অফ দ্য ভৰতা ডাইনেষ্টি বা ভৰতা ডাইনেষ্টিৰ এটা কাহিনী। আৰু এই মহাভাৰতত মেইনলি কুৰুক্ষেত্ৰ ৱাৰৰ বিষয়ে কোৱা হৈছিলে আৰু এই কুৰুক্ষেত্ৰ ৱাৰটো কিমান দিন চলিছিলে? সেইটো চলিছিলে 18 দিন। সো আপোনালোকৰ এক্সামত খুজি দিব পাৰে, আপোনালোকে এই পইণ্ট কেইটাও লিখি যাব। কোৱেশ্যন নম্বৰ 4 খুদা হৈছে হু এমং দ্য ফলোইং ইজ দ্য অথৰ অফ অলকানন্দা? অৰ্থাৎ নিম্নলিখিত কোন অলকানন্দাৰ লেখক? সো অলকানন্দাৰ লেখক কোন আছিলে? অলকানন্দাৰ লেখক আছিলে পালা দেৱী। সো অপশন এ হ'ব আমাৰ কাৰেক্ট এনসাৰ। Question 5. Question 5 ত খুদা হৈছে what was VVPAT stand for in the context of EVM? অৰ্থাৎ VVPATৰ সম্পূৰ্ণ ৰূপটো কি? কাৰেক্ট এনসাৰটো হ'ব অপশন সি, ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়েল। সো VVPAT নো কি মই আপোনালোকক একবাৰ দেখাই দিছো। VVPAT হৈছে এই মেচিন আপোনালোকে দেখিছে, এটা আছে কন্ট্ৰোল ইউনিট আৰু এই মাজৰটো যতে আপুনি যোনটো পাৰ্টিক ভোট কৰিছে তাৰ এটা সিম্বল শো হয়, সেইটো তাকে মেইনলি VVPAT বুলি কোৱা হয়। এই VVPATৰ সম্পূৰ্ণ ৰূপটো হৈছে বা সম্পূৰ্ণ নামটি হৈছে ভোটাৰ ভেৰিয়েবল পেপাৰ অডিট ট্ৰায়েল আৰু এইটো ফাৰ্ষ্ট ইন্ট্ৰোডিউস কৰা হৈছিলে 4 ছেপ্টেম্বৰ 2013ত। VVPATে এইটো ভেৰিফাই কৰে যে যদি আপোনালোকে এই বেলট ইউনিটত যাক ভোট দিলে সেইটো ভোট গৈছে নে নাই সেইটো চেক কৰিবলৈ বা ভেৰিফাই কৰিবলৈ এটা পিকচাৰ শো হয় ইয়াতে VVPATত, সেইটো ভেৰি কৰিবলৈ মেইনলি VVPATে কাম কৰে। সো এইটো ফাৰ্ষ্ট ইন্ট্ৰোডিউস হৈছিলে 2013 চনত। সো আপোনালোকৰ এক্সামৰ কাৰণে এইটো এটা ইম্পৰ্টেন্ট পইণ্ট হ'ব পাৰে। Now question number 6. Question number 6 ত খুদাইছে when can a police officer arrest without a warrant under CRPC? অৰ্থাৎ CRPCৰ অধীনত ৱাৰেণ্ট অবিহনে এজন আৰক্ষী বিষয়াই কেতিয়া কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব? কাৰেক্ট এনসাৰ কোনটো হ'ব? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব উপৰোক্ত সকলোবোৰ কিন্তু নিৰ্দিষ্ট চৰ্তৰ সৈতে। সো CRPCৰ অধীনত ৱাৰেণ্ট অবিহনে এজন আৰক্ষীয়ে এই সকলো পইণ্টৰ ওপৰত এজন মানুহক বা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰে। Question number 7. How many players are typically in a golf game? সাধাৰণতে গল্ফ খেলত কিমানজন খেলুৱৈ থাকে? অপশন এনে ধৰণৰ 2, 4, 6 আৰু নট ফিক্স। সো আমাৰ কাৰেক্ট এনসাৰটো হ'ব অপশন ডি, নট ফিক্স। কাৰণ গল্ফ খেলত এটা ফিক্সড নাম্বাৰ অফ খেলুৱৈ নাথাকে, যেনেকে বাকী খেলত থাকে, যেনেকে কাবাড্ডিত থাকে, যেনেকে খোখোত থাকে, যেনেকে ক্ৰিকেটত এটা ফিক্সড নাম্বাৰ অফ প্লেয়াৰ থাকে, কিন্তু এই গল্ফ গেমত ফিক্সড নাম্বাৰ অফ প্লেয়াৰ নাথাকে। Now question number 8. Question number 8 ত খুদা আছে মহেঞ্জোদাৰো is situated on the bank of which river? অৰ্থাৎ মহেঞ্জোদাৰো কোনটো ৰিভাৰ বা কোনটো নদীৰ পাৰত অৱস্থিত? অপশন ডি, সিন্ধু। সিন্ধু নদীৰ পাৰত মহেঞ্জোদাৰো যোনটো সভ্যতা আছিলে এইটো অৱস্থিত আছিলে। সো সিন্ধু নদীৰ বিষয়ে আমি অলপ চাই লওঁ বা সিন্ধু নদীক
ইণ্ডুছ ৰিভাৰ বুলিও কোৱা হয় আৰু এইটো ক'ৰ পৰা অৰিজিনেট হয় টিবেটিয়ান প্লেটৰ নিয়াৰ লেক মানসৰোবৰৰ পৰা ইয়াৰ অৰিজিনেট হয় ই চাইনাৰ টিবেট এৰিয়াৰ পৰা বৈ ভাৰতৰ লাডাখ এৰিয়া পাৰ হৈ পাকিস্তান এণ্টাৰ কৰে আৰু ইয়াৰ টোটেল লেন্থ হৈছে 3180 কিলোমিটাৰ আৰু ইয়াৰ মেজৰ ট্ৰিবিউটৰী আপোনালোকৰ এক্সামত সুধি দিয়ে মেজৰ ট্ৰিবিউটৰী ইণ্ডুছ ৰিভাৰৰ বা সিন্ধু ৰিভাৰৰ ইয়াৰ মেজৰ ট্ৰিবিউটৰী সমূহ হৈছে ঝেলম চেনাব ৰবি ব্যাস সতলুজ এইখিনি হৈছে মেইনলি ইয়াৰ মেজৰ ট্ৰিবিউটৰী Question number 9. Question number 9 আছে who authored the Ramcharita Manas? Ramcharita Manasৰ ৰচনা কোনে কৰিছিলে? So Ramcharita Manasৰ ৰচনা কৰিছিলে অপশন বি গোস্বামী তুলসীদাস। Question number 10. Question number 10 আছে which scientist is credited with the discovery of the Raman effect? অর্থাৎ কোন বিজ্ঞানিক ৰমন প্ৰভাৱ আৱিষ্কাৰৰ কৃতিত্ব দিয়া হয়? So Raman effect কোনে আৱিষ্কাৰ কৰিছিলে তেওঁ আছিলে CV Raman. So option C হ'ব আমাৰ correct answer. CV Raman কোন আছিলে? CV Raman আছিলে ফাৰ্ষ্ট ইণ্ডিয়ান আৰু ফাৰ্ষ্ট এছিয়ান যোনে নোবেল প্ৰাইজ পাইছিলে সায়েন্সত তেওঁৰ ৰমান ইফেক্ট ডিস্কভাৰীৰ কাৰণে তেওঁ 1930 চনত ফিজিক্সত তেওঁ নোবেল প্ৰাইজটো প্ৰদান কৰা হৈছিল Question number 11 who has been honored with 58th জ্ঞানপীঠ award কাক 58তম জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে সো আমাৰ কাৰেক্ট আনসাৰটো হৈছে অপশন সি both A and B গুলজাৰ আৰু জগতগুৰু ৰামভদ্ৰাচাৰ্যক এবাৰ 58তম জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল নম্বৰ 12 the japi is traditionally used in Assam as অৰ্থাৎ অসমত পৰম্পৰাগতভাৱে জাপি কি হিচাপে ব্যৱহাৰ কৰা হয় সো জাপিক মেইনলি হেড গিয়াৰ হিচাপে ব্যৱহাৰ কৰা হয় সো অপশন সি হ'ব আমাৰ কাৰেক্ট আনসাৰ নম্বৰ 13 The book অসমীয়া সাহিত্যৰ বুৰঞ্জী is credited to which author অৰ্থাৎ অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ কিতাপখন কোনে লিখিছিলে সো অসমীয়া সাহিত্যৰ বুৰঞ্জী কিতাপখন লিখিছিলে অপশন সি ডিমেশ্বৰ নেওগে সো কাৰেক্ট আনসাৰ হ'ব অপশন সি ডিমেশ্বৰ নেওগ Question number 14 Who among the following constructed the Dirgheshwari temple located at North Guwahati অৰ্থাৎ নিম্নলিখিত কোনে উত্তৰ গুৱাহাটীত অৱস্থিত দীৰ্ঘেশ্বৰী মন্দিৰ নিৰ্মাণ কৰিছিল অপশন বি শিৱসিংহই উত্তৰ গুৱাহাটীত থকা দীৰ্ঘেশ্বৰী মন্দিৰটো নিৰ্মাণ কৰিছিল আৰু এই দীৰ্ঘেশ্বৰী মন্দিৰ হৈছে এটা শক্তিপীঠ আৰু এটো লোকেটেড আছে নৰ্থ গুৱাহাটীত Question number 15 Santosh Trophy is associated with অর্থাৎ Santosh Trophy কিহৰ সৈতে সম্পৰ্কিত সো Santosh Trophy সম্পৰ্কিত ফুটবলৰ সৈতে সো অপশন বি হ'ব আমাৰ কাৰেক্ট আনসাৰ Question number 16 Vikram Sarabhai Space Center VSSC is at অর্থাৎ বিক্রম সারাভাই মহাকাশ কেন্দ্র কত অবস্থিত সো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন এ থিৰুভানাসপুৰম Question number 17 Money transfer through mobile is called অর্থাৎ মোবাইলৰ জৰিয়তে ধন যোনটো স্থানান্তৰ কৰা হয় তাক কি বুলি জনা যায় সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি IMPS যেনেকা আমি এতিয়া নরমালি মোবাইলৰ পৰা এটা একাউন্টৰ পৰা আন এটা একাউন্টলৈ আমি পইচা ট্রান্সফার কৰো সো এটো কোনটো সিস্টেমৰ দ্বাৰা হয় মেইনলি খুদা হৈছে এইটো মেইনলি IMPS সিস্টেমৰ দ্বাৰা হয় সো আপোনালোকৰ এক্সামত IMPS ৰ ফুল ফৰ্মও খুদি দিব পাৰে সো IMPS ৰ ফুল ফৰ্ম হৈছে ইমিডিয়েট পেমেন্ট সার্ভিস Question number 18 Blood is red in color due to the presence of অর্থাৎ তেজৰ ৰং ৰঙা হয় কাৰণ তেজত কি অৱস্থা বা কি উপস্থিত থাকে সো তেজত হিমোগ্লোবিন থাকে বাবে তেজৰ ৰং ৰঙা হয় সো অপশন ডি হ'ব আমাৰ কারেক্ট আনসার Question number 19 Which book is known as fifth Veda অর্থাৎ পঞ্চম বেদ বুলি কোনখন গ্ৰন্থক জনা যায় সো আমাৰ কারেক্ট আনসার হ'ব অপশন বি মহাভাৰতক পঞ্চম বেদা বুলি জনা যায় মেইনলি বেদ চাৰি প্ৰকাৰৰ কিন্তু মহাভাৰতক পঞ্চম বেদা বুলিও জনা যায় বা গণ্য কৰা হয় Question number 20 Question number 20 খুদা আছে Anti-Terrorism Day marks the death anniversary of which former Indian Prime Minister অর্থাৎ সন্ত্ৰাসবাদ বিৰোধী দিৱস কোনজন প্ৰাক্তন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় সো আমাৰ কারেক্ট আনসার হ'ব অপশন সি ৰাজীৱ গান্ধীৰ যোনটো ডেথ এনিভাৰ্সাৰী আছিল সেই দিনটোক এন্টি টেৰৰিজম ডে হিচাপে পালন কৰা হয় সো ৰাজীৱ গান্ধীৰ এসেসিনেশনটো কেতিয়া হৈছিল বা মৃত্যু কেতিয়া হৈছিল তেওঁৰ মৃত্যু হৈছিল মে 21 1991 ত তামিলনাডুত তেওঁৰ মেইনলি কনটেক্সট অফ ইভেন্ট কি আছিল তেওঁ এটা ইলেকশন ৰেলী এটেন্ড কৰি আছিল তাতে লট্টে নামৰ এটা মিলিটেন্ট অৰ্গানাইজেচনৰ টেৰৰিষ্ট এটেক কৰি তেওঁক মাৰিছিল সেইকাৰণে তেওঁৰ যোনটো
মৃত্যুবার্ষিকী তাকে এন্টি টেররিজম ডে হিচাপে পালন কৰা হয় সো আজিৰ এই মক টেষ্টত আমি 20 কুৱেশ্যন ডিসকাস কৰিলো আপোনালোকে এই 20ৰ ভিতৰত কিমান মাৰ্ক পাবলৈ সক্ষম সকলোৱে কমেন্ট সেকশনত কমেন্ট কৰি জনাব সো যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে আসাম পুলিচ বা আহিবলগীয়া এডিআৰই এক্সামৰ কাৰণে তেনেহলে আমি আপোনালোকৰ কাৰণে এইটো ই-বুকটো আনিছো এইটো ই-বুকটো আপোনালোকৰ এক্সামৰ কাৰণে খুবেই হেল্পফুল হ'ব ইয়াত যিমানখিনি ইম্পৰ্টেন্ট টপিক এক্সামত দৰকাৰী সেই সকলোখিনি এক্সামৰ টপিক কভাৰ কৰি এই ই-বুকটো বনোৱা হৈছে সো আপোনালোকে ইয়াৰ পৰা নোট বনাই নিজৰ এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিব এই ই-বুকটো এটা ডেমো পিডিএফৰ লিংকো ডেসক্ৰিপচনত দিয়া হৈছে তাতে ক্লিক কৰি আপোনালোকে ডেমো পিডিএফ ডাউনলোড কৰি চাব পাৰে যে ই-বুকটো কেনেকুৱা আৰু যদি আপোনাক ভাল লাগে তেনেহলে আপোনালোকে অৰিজিনাল ই-বুকটো পারচেজ কৰিব পাৰে ইয়াৰ পারচেজ লিংকো ডেসক্ৰিপচনত দিয়া হৈছে তাৰ পৰা আপোনালোকে আৰামছে পারচেজ কৰিব পাৰে আৰু যদি আপোনাক আমাৰ যিমানখিনি ভিডিঅ'সমূহ আপলোড কৰোঁ বা যিমানখিনি নতুন নতুন আপডেট থাকে বা যিমানখিনি কারেন্ট এফেয়ার্সৰ কোৱেশ্চন থাকে সেইখিনি লাগে বা যিমানখিনি আমি ভিডিঅ' বনাওঁ তাৰ পিডিএফ নোট লাগে তেনেহলে আমাৰ টেলিগ্ৰাম চেনেল আৰু আমাৰ হোৱাটসঅ্যাপ চেনেল আপোনালোকে জয়েন কৰিব পাৰে দুইটা চেনেল আপোনালোকে মাস্ট জয়েন কৰিব আমি তাতে সদায় সদায় টিকিউ কোৱেশ্চন বা সদায় তাতে কুইজ কনটেক্সট এটা কৰি থাকো বা তাতে সদায় লেটেস্ট কারেন্ট এফেয়ার্সৰ আপডেটও দি থাকো সো আজি ভিডিঅ'ত ইমানে আছিলে থ্যাঙ্কস ফৰ ওয়াচিং হ্যাভ এ গুড ডে